এইটো ইমান টাইট। হেল্ল' এভৰিৱান, ৱেলকাম মাই ইউটিউব চেনেল। আশা কৰোঁ আপোনালোকৰ চবৰে ভালেই, মোৰো ভাল। আজি মানে মই নিজৰ পইচাৰে মানে বস্তু এটা ল'ম স্পেচিয়েল। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাওক, স্কিপ নকৰাকৈ। এতিয়া ওলাই লওঁগৈ, আৰু যেতিয়া মানে মোৰ নিজৰ পইচাৰে বস্তু কিনিব যাওঁ তেতিয়া ঘৰৰ মানুহক লৈ নাযাওঁ। যেতিয়া মোৰ পইচা নাথাকে ন, তেতিয়া মই কিন্তু ঘৰৰ মানুহক লৈ লৈহে যাওঁ, কিন্তু তেতিয়াহে বস্তু কিনি দিব, হয় নাই বাৰু? কাৰ এনেকুৱা হয় কমেণ্ট কৰিবচোন। মই মানে এতিয়া এইটো পিন্ধোনে এইটো পিন্ধো, কনফিউজ লাগি গৈছে কোনটো পিন্ধো। দুইটা পিন্ধি চাই লওঁ কেনেকুৱা লাগে। এইটো ডাঙৰ, চাইজে ডাঙৰ। এইটো ঠেকাব লাগিব। এইটো কিন্তু সলকাই দিম। এতিয়া নে পিন্ধি চাই লৈছোঁ কোনটো ভাল লাগে। এইটো ইমান টাইট। আৰু নোৱাৰি, এইটো নাযায়গৈ। এই কেৰেক কেৰেক কৈ আছে। এইটো হ'লগৈ। অথনি স্পৰ্টিংটো আছিলে কাৰণে সেইটো হোৱা নাছিলে, টাইট অলপ হৈছিলে, এতিয়া ধুনীয়া জোখ হৈ গৈছে। তাৰপিছত এইটো আজি কিনি আনিছিলোঁ, নহ'লগৈ কাৰণ এছ চাইজৰ আছিলে, ডাঙৰ হ'ল। মই এইটো ঠেকাই লৈ পিন্ধিব লাগিব, ঠেকাবলৈ লাগিব এইটো অলপ। এইটো বেলেগ এদিন পিন্ধি দেখাম। যোনটো টাইট হৈছিলে সেইটোকে পিন্ধি ল'লোঁ, মানে তাৰ ওপৰত চোলাটো আছিলে যে, সেইটো কাৰণে অলপ টাইট হৈছিলে। এতিয়া ইমান বেছি নাই, হ'ব অলপ টাইট হৈছে, হৈ গৈছে আৰু তথাপিও। এবাৰ মুখখন অলপ ষ্টাইল কৰি লওঁ। তাৰপৰা লিপষ্টিক অকণমান ঘঁহি লওঁ। এইটো নাইকিয়া হ'বলৈ হ'ল, সেইভাগে ঘঁহি আছোঁ আৰু। ইমান বৰ বেছি ষ্টাইল নকৰোঁ, সেইটো কাৰণে আমাৰ মুখখন এনেকুৱা ফাঁপৰে ধৰে। চুলিখিনি এনেকৈ যাম, হৈ গ'ল। আৰু একোৱেই নাই, এনেকৈ চিম্পুল। তাৰ বাহিৰে আৰু একো নঘঁহোৱেই মই। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। ফুল ড্ৰেছটোত দেখাই আছোঁ। এয়া মই ৰেডি হৈ গ'লোঁ, ফুল লুকটো এইটো। একো ষ্টাইল নকৰোঁ, তথাপিও মোৰ কিয় ইমান দেৰি হৈ যায় মই নিজেই নাজানো। মানে ওলাওঁতেও সোনকালে হয়, হেৰি কৰোঁতেও দেৰি হয়, ঘৰৰ ভিতৰৰ পৰা ওলাই যাবলৈ মানে ৰাস্তা ৰখিবলৈ মানে অলপ দেৰি হয়। মানে কিয় দেৰি হয় মই নিজে নাজানো। আৰু ইভাগে গাড়ীবোৰ পূৰা ফাং ফাংকৈ গৈ থাকিব। যেতিয়া মই ক'বলৈ ওলাওঁ ন, তেতিয়া মানে গাড়ী এখনো নাপাওঁ, মানে ৰৈ ৰৈ আমনি লাগি যায়। গাড়ী আহিবগৈ, কি হ'ব। সেয়া ওলাই ৰেডি, এবাৰ গাড়ীলৈ ৰখি থাকোঁ। অলপ টাইম ৰখিব লাগিব গাড়ীৰ কাৰণে। ঘৰ আহি পাই গ'লোহি। ইয়াৰ লিপষ্টিকো খাই খাই শেষ হৈ গ'ল। মানে মই লিপষ্টিক যেনেকৈ ঘঁহি যাওঁ তেনেকৈ লিপষ্টিক মোৰ ওঠৰত নাথাকে, খাই খাই শেষ হৈ যায়। আৰু তাত মানে বস্তুটো ললোৱা আহিলোঁ, মানে একো দেখুৱাও নহ'ল। আৰু মানুহৰ আগত মোৰ মানে ভিডিঅ' বনাবলৈ বহুত লাজ লাগে। আৰু বিশেষ কথা এটা, মানে মই গ'লে একো খোৱাও নহ'ল, অকলে গৈছিলোঁ যে, যিহেতু মোৰ ভয় লাগে অলপ, লাজো লাগে মানে। আৰু অকলে গ'লে মোৰ প্ৰায়ভাগ নাখাওঁ, মানে মই কৈছোঁ বস্তুটো ললোৱা আহিলোঁ ডাইৰেক্ট ঘৰতে। এতিয়া মানে মোৰ বহুত ভোক লাগিছে, থাকিবলৈ মানে পোৱা নাই। এতিয়া ভিডিঅ'ত আপোনাকতো বস্তুটো দেখুওৱা নাই, এতিয়া বস্তুটো মই দেখাই দিওঁ কি বস্তু হয়। আৰু মই ভিডিঅ' চিডিঅ' তাত কৰা নহ'ল, মোৰ মানুহৰ আগত মানে বহুত লাজ লাগে ভিডিঅ' চিডিঅ' বনাই থাকিবলৈ। মানে অকৰা লাগি এনেকৈ চাই থাকে, কি কৰিছে। মই ভাবোঁ মানে মোৰ মতলবটো এনেকুৱা, মানে মোলৈকে চাই আছে, বেলেগলৈ চালেও যেন মোলৈকে চাই আছে, মোৰ তেনেকুৱা যেন লাগে, তেনেকুৱা অনুভৱ হয়। মানে মোৰ বহুত লাজ লাগে মানুহৰ আগত ভিডিঅ' বনাবলৈ, তাত সেইকাৰণে মই বনোৱাও নহ'ল। এতিয়া ঘৰতে আনি দেখাইছোঁ আৰু ভিডিঅ'টো চাই যাওক। এনেই আপোনালোকে অনুমান কওকচোন, ইয়াত কি সোমাই আছে। এইটোৱে আনিবলৈ গৈছিলোঁ মই, নিজৰ কমনি, মানে এটকা দুটকা কষ্ট কৰি পোৱাৰ পইচাই আনিছোঁ। বহুত বস্তু লৈছোঁ, কিন্তু মানে তেনেকৈ ৰখা বস্তু নহয়, এইটো মানে নিজৰ হাতৰ কমনি পইচা। আৰু এইটো যাতে গোটেই জীৱন থাকে, থাকিবও পাৰে নাথাকিবও পাৰে নাজানো, কিমান দিন থাকে সিমান দিন পিন্ধিম। আৰু এডাল এখনতে উলিয়াই দিছোঁ। আৰু এইটো মোৰ বস্তুটো, মানে এটকা দুটকা কৰি সাঁচি সাঁচি লোৱা পইচা। এয়া নিজৰ কষ্টৰ ফল, এটকাই নহওক তথাপিও যে কষ্ট কৰি লৈছোঁ, সেইটোৱে মানে মোৰ কাৰণে মানে বহুত। আপোনালোকৰ কাৰণে কেনেকুৱা নাজানো। এইটো আঙুঠি বনাবলৈ দিছিলোঁ। মোৰ মানে আঙুঠি বস্তুটো মোৰ বহুত ভাল লাগে, কিয় নাজানো। আঙুঠি মই বহুত ভাল পাওঁ, পিন্ধিও ভাল পাওঁ। কিছুমানে ভাবে চাগে চাপৰি আঙুঠি ইমান পিন্ধিছে, কিন্তু মোৰ নহয়, মই নাভাবোঁ সেইটো। মই আঙুঠি পিন্ধি বহুত ভাল পাওঁ।
এডাল চেন এনেকৈ ৰকেট দি বনাইছিলোঁ ৰূপৰ। সোণৰ পিন্ধিবলৈ অকাত নাই আৰু, ইমান টকাও নাই, ইমান ঘটিবও নোৱাৰোঁ। এডাল ৰূপৰ চেন। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। নিজৰ কষ্টৰ পইচা হয় এইখিনি, কষ্টৰ পইচাৰে আনিছোঁ। এইডালে আপোনালোকক দেখাম বুলি লৈছিলোঁ। এইটো আঙুঠি, এইটো চেন। এয়া এইবাৰ মই চেণ্ডেল পিন্ধি চাম। এইটো আঙুঠিটো নিজে কষ্ট কৰি লোৱা হয়, এটকা দুটকাকৈ সাঁচি সাঁচি। এয়া এটকাই নহওক যে কি নহয়, নিজৰ পইচাই যে লৈছোঁ। বেলেগ বাকী কাপোৰ চাপোৰ বা বেলেগ কথা, কাপোৰটো লৈয়ে থাকোঁ। এবাৰ মানে নিজৰ ববীয়াকৈ এডাল লৈ লৈছোঁ। মই যেতিয়া ভিডিঅ' বনাওঁ তেতিয়া গাড়ীবোৰ বেছিকৈ যায়, মোৰ বহুত খং উঠে। ইভাগে কিন্তু নাযায়। এইডাল চেণ্ডাল বেছি দীঘল হ'ল নেকি বাৰু? নাই হোৱা, জোখই হৈছে নেকি? কিন্তু আঙুঠি আগতে এটা পিন্ধিছিলোঁ ইয়াত ৰূপৰে আঙুঠি একেই, কিন্তু সেইটো মানে হেৰাই থাকিলে, সেইকাৰণে এইটো আকৌ বনাই ল'লোঁ নিজৰ পইচা। সেইটো তেতিয়া মাহঁতৰ পইচা আছিলে, এইটো মোৰ নিজৰ পইচা চেণ্ডাল। বেলেগেতো পইচা চাগে ধেৰ পায়, মইতো কম পাওঁ, সেইটো কাৰণে মোৰ নিজৰ ববীয়াকৈ এডাল মই নিজে বনাই ল'লোঁ। আৰু নিজৰ ববীয়াকৈ এডাল বনাই ল'লোঁ, আৰু যদি মানে বেছিকৈ পইচা পাওঁ তেতিয়া আৰু চেষ্টা কৰিম সোণৰ চোণৰ বনাবলৈ চেন এডাল। এইটো আঙুঠিটো বনাই ল'লোঁ, আৰু এয়া ৰূপৰ চেন। এটকা দুটকাকৈ ঘটি ঘটি কিমান কষ্টৰ ফলত বনাইছোঁ। এটকাই হওক বা এডাল 10 টকাই লওক, কোনো কথা নাই, কষ্ট কৰি পোৱা পইচা ন। কিমান লৈছে দামটো নকওঁ বাৰু, যোনে যোনে আনিছে এনেও গম পাবই কিমান লৈছে। এতিয়া মই চাহ খাই লওঁ, মোৰ বহুত ভোক লাগিছে। আজিলৈ ভিডিঅ'টো ইমানেই, নেক্সট ভিডিঅ'ত আকৌ লগ পাম, বাই বাই।